আজি মই এনেকুৱা এটা লোকেশ্যনত গৈ আছোঁ য'ত নেকি আপোনালোকে ভিডিঅ' বনালেই ভাইৰেল হৈ যায় আচৰিত আমাৰ ইয়াতে আছে কিন্তু ক'ত আছে এতিয়া নকওঁ আপোনালোকক আগত গৈ দেখুৱাম মানে যিকোনো ধৰণৰ ভিডিঅ' এইটো বেকগ্ৰাউণ্ডত বনালে মানে ভিডিঅ'টো ট্ৰেণ্ডিঙত গুচি যায় তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখাই আছোঁ মোৰ লগত আছে ৰাহুল আৰু হেলমেট দুটা লৈছে নে নাই হেলমেট দুটা লৈ ল'লো এতিয়া ডাইৰেক্ট গৈ আছোঁ তো গাইজ এতিয়া আমি গৈ আছোঁ আপোনালোকে চাই থাকিব তাত গৈ আপোনালোকক লগ পাই আছোঁ এতিয়া অলপ ইয়াত ৰখি দিলোঁ কাৰণ মই পৰঠা খাওঁ এখন হোটেলত নগাঁও যাওঁতে পোৱা যায় মই মানে ইয়াত পৰঠা খাওঁ বহুত ভাল পৰঠা মানে সেইকাৰণে যেতিয়া নগাঁও যাওঁ ইয়াৰ পৰা পৰঠা খাই যাওঁ তেতিয়া খাই লওঁ তেতিয়া পৰঠা চৰঠা চব খাই ল'লোঁ এতিয়া আৰু দেৰি নকৰোঁ ডাইৰেক্ট তাত গৈ আপোনালোকক লগ পাম একেবাৰে তাত গৈ এইপিনে বাইক ৰেডি ব'লক তাত গৈ লগ পাই আছোঁ গাইজ ফাইনেলি আহি পাই গ'লোঁ সেইখন ভাইৰেল লোকেশ্যন তো আপোনালোকে এতিয়া দেখাই আছোঁ ঠিক আছে 1 2 3 এইটো চাওক এয়া হৈছে মেট্ৰ' হস্পিটেল আমাৰ নগাঁৱত উপস্থিত আছে তো এইখন হ'ল ভাইৰেল লোকেশ্যন ইয়াত আপোনালোকে যিকোনো ধৰণৰ ভিডিঅ' এইখন বেকগ্ৰাউণ্ডত থৈ আপোনালোকে যিকোনো ধৰণৰ ভিডিঅ' বনালে এইটো ভিডিঅ' ট্ৰেণ্ডিঙত গুচি যায় হয়তো আপোনালোকে গম পায় কিন্তু আপোনালোকে এতিয়া আজি মেট্ৰ' হস্পিটেলখন আপোনালোকে বাহিৰৰ পৰা দেখিছে কিন্তু ভিতৰৰ পৰা আপোনালোকে দেখা নাই তো আজি আপোনালোকক ভিতৰত দেখাব চেষ্টা কৰিম আৰু ওপৰত গৈ ভিউটো কেনেকুৱা চব দেখাব চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া চাব এতিয়া মেট্ৰ' হস্পিটেল বাহিৰত আমি ৰখি আছোঁ তো এতিয়া ভিতৰত যাব প্ৰথমে ভিতৰত সোমাই আপোনালোকে চাব পাৰিব এখন কাৰ পাৰ্কিং বাইক পাৰ্কিং আৰু এখন হ'ল হস্পিটেল একদম মেইন হস্পিটেলৰ ফ্ৰণ্ট লুক হৈছে মেট্ৰ' হস্পিটেল বুলি লিখা আছে এতিয়া বলক ভিতৰত গৈ চাওক কেনেকুৱা চব আজিলৈকে মই ভিতৰত যাব পৰা নাই আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ তো আপোনালোক দেখাব চেষ্টা কৰিম এতিয়া বলক সোমাই দিওঁ নগাঁৱৰ পুৰা ভিউটো লৈ আমাৰ মেট্ৰ' হস্পিটেল তো আজি আহি গ'লোঁ মেট্ৰ' হস্পিটেল গাইজ মই আছোঁ বৰ্তমান মেট্ৰ' হস্পিটেলৰ একদম মেইন ফ্ল'ৰত একদম ওপৰত আপোনালোকে যে এই মেট্ৰ' হস্পিটেল বুলি ভিউখন দেখা পায় এয়া হৈছে মেট্ৰ' হস্পিটেল একদম মোৰ ওচৰতে আছে এয়া হৈছে মেট্ৰ' হস্পিটেলৰ লগো সেইটো মেট্ৰ' হস্পিটেল লগো আৰু ইয়াত চাব পাৰে ভিউ চাব পাৰে এতিয়া মই আপোনালোকক ভিউ দেখাইছোঁ এইখন ৰাস্তাৰ পৰা ভিডিঅ' হয় আপোনালোকে যে মেট্ৰ'খন দেখা পায় এইখন ৰাস্তাৰ পৰা ভিডিঅ' কৰে আৰু এইপিনে নগাঁও একদম মেইন টাউনত যোৱা ৰাস্তা আছে এইপিনে চাব পাৰে একদম ধুনীয়া ভিউ চাৰিওফালে ইয়াৰ পৰা নগাঁৱৰ ভিউটো চাবলৈ বহুত বেছি ধুনীয়া বহুত বেছি ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে মানে ভিউটো মেট্ৰ' হস্পিটেলৰ ওপৰৰ পৰা মানে বাকীখিনি ভিউ যে তোমালোকৰ কেনেকুৱা লাগিছে তোমাৰ তাত বহুত ভাল লাগিছে মই ভাবা নাই এনেকুৱা হ'ব মানে এনে মানে আমি চাই থাকোঁ ন ভিডিঅ' প্ৰায় চাই থাকোঁ যে মেট্ৰ' হস্পিটেল নগাঁও আহোঁতেই দেখাওঁ কিন্তু আমিতো ওপৰত আহি পোৱা নাই ন আজি ওপৰত আহি গ'লোঁ আৰু ভিতৰত বাকীখিনি আপোনালোকক দেখাই আছোঁ নমা সময়ত উঠা সময়ত আপোনালোকক দেখাব নোৱাৰিলোঁ বহুত কষ্ট লাগিলোঁ এতিয়া আপোনালোকক দেখাম প্ৰথমে ভিউখিনি আপোনালোক কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু আপোনালোক ক'ৰ পৰা ভিডিঅ'টো চাইছে কমেণ্টত প্লিজ জনাব দে আমি এইপিনে উঠিছিলোঁ গৈ একদম মেইন ফ্ল'ৰত এতিয়া তলত গৈ আছোঁ তো আপোনালোক চব দেখাম মেট্ৰ' হস্পিটেলত কি আছে না আছে অ' ভাই পঢ়ি গ'লোঁ হয় এতিয়া এখনো হোষ্টেল ইয়াত থাকি ষ্টুডি কৰে বা কিবা হেৰি কি কৰে ইয়াৰ পৰা মানে ট্ৰেইনিং লৈ আছে ন মানে নাৰ্ছবিলাকে ট্ৰেইনিং লৈ আছে ইয়াত মানে বহুত ফ্ল'ৰ আছে বহুত ওপৰত আছোঁ এতিয়া তলত গৈ আছোঁ লাহে লাহে এইপিনে কি আছে কি এতিয়া ইয়াতো ৰুম এইকেইটা এতিয়াও খোলা নাই ক্ল'জ হৈ আছে ৰুমেই হ'ব চাগে ষ্টুডেণ্ট থাকে যে থাকে ইয়াতে থাকে এতিয়া আহি গ'লোঁ থাৰ্ড ফ্ল'ৰত ইয়াত আছে ডক্টৰ ৰুমছ এইপিনে চব ৰুমেই আছে মানে বাকী বেলেগ বিভাগ আছে ন আপুনি আছিল মেট্ৰ' হস্পিটেল এতিয়া ওলাই গৈ আছোঁ তো এতিয়া ওলাই গ'লোঁ মেট্ৰ' হস্পিটেলৰ পৰা চাব পাৰিলে এইখিনি আৰু লোক চুক চব এইখিনি এতিয়া আমি মেট্ৰ'ৰ পৰা ওলাই আহিলোঁ এতিয়া বলক নগাঁৱৰ পৰা অলপ ঘূৰি ফুৰি আহোঁ পাৰ্কৰ পৰা তো চাই থাকিব তো মেট্ৰ' অলপ ভালেই লাগিছে ভিতৰত টকা আহিছে এতিয়া আহি গ'লোঁ পাৰ্ক এইটো কি পাৰ্ক নাম নাজানো এতিয়া টিকেট দুটা কাটিব লাগে কাটি আছোঁ দাদা টিকেট দুটা দি দিয়ক 20 টকাকৈ টিকেট দুটা কাটি আছোঁ এতিয়া টিকেট দুটা জমা দি দিলোঁ ন দেখাব নোৱাৰিলোঁ ঘূৰি ফুৰি আহোঁ ৰখক পূৰা ক্লিন কৰিছে আজি একদম পূৰা ক্লিন কৰি থৈ দিছে তাৰপৰা পানী চানী মাৰি দিছে মানে পাৰ্কখন ভাল লাগে আহি বুজিছে এতিয়া ঘূৰি ফুৰি আহোঁ অলপ হাই ব্লগ এটা বনাই আছোঁ ইয়াত কিবা প্ৰব্লেম আছে হয় ঠিক আছে কিবা প্ৰব্লেম আছে চ' মানে ৰিভিউটো ল'ব নোৱাৰিলোঁ ত' গাইছ এতিয়া আমি পাৰ্কত ঘূৰিলোঁ অলপ টাইম ন পূৰা ঘূৰিলোঁ এইপিনে পূৰা ঘূৰিছোঁ চিলড্ৰেন পাৰ্কত আহিছিলোঁ কাৰণ ইয়াত আহিলে মনটো অলপ ভাল লাগে আজিৰ কাৰণে এইখিনি ব্লগ আছিল মানে পাৰ্কত ঘূৰিলোঁ অলপ টাইম এতিয়া পাৰ্কৰ পৰা ওলাই গৈ আছোঁ আৰু কি হ'ল মানে আজি মানে পাৰ্কত আহি কাৰোবাৰ পৰা এটা মানে ৰিভিউ ল'ব খুজিছিলোঁ কিন্তু সিহঁতে মানে ডাইৰেক্ট ইগনোৰ মাৰি দিছে এইটো বেয়া লাগিছে সেইকাৰণে আজি মুডটো ইমান ভাল লগা নাই মানে ছোৱালী দুজনীমানক সুধিছিলোঁ যে পাৰ্কত কেনেকুৱা লাগবে এনেকুৱা কুৱেশ্যন এটা সুধিলোঁ হয় চ' আগতে তেখেতক ইগনোৰ কৰি দিছে তো বেয়া লাগি আছে তো এতিয়া ওলাই গ'লোঁ পাৰ্কৰ পৰা আপোনালোকে আহিব পাৰে ইয়াত চিলড্ৰেন পাৰ্ক বুলি কয় তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল আশা কৰোঁ আপোনালোকে বহুত বেছি মৰম আৰু ভাল পোৱা দিব এণ্ড ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব
তো থেংক ইউ ছ' মাছ লাভ ইউ বিয়ন আশা কৰোঁ আকৌ এটা ভিডিঅ'ত লগ পাম ধন্যবাদ